হদিছত উল্লেখ আছে ৰজ্জবৰ অৰ্থ হ'ল সন্মান। ৰজ্জব মাহৰ বহুত ফজিলত আৰু বৰকতৰ কথা উল্লেখ আছে। মাহে মুবাৰক ৰজ্জব আৰম্ভ হ'বৰ সময় হৈছে। এই মাহত বহুতো ফজিলত আৰু বৰকত আছে। এবাৰ হজৰত ঈসা আলাইহিছ ছালাম ভ্ৰমণ কৰি আছিল। তেওঁ এটা এনেকুৱা পাহাৰৰ ওচৰ পালে যাক দেখি তেওঁ বৰ আচৰিত হ'ল। পাহাৰটো অতি সুন্দৰ, জাক-জমকতাৰে ভৰা। হজৰত ঈসা আলাইহিছ ছালাম আল্লাহৰ ওচৰত দুৱা কৰিলে, ইয়া আল্লাহ তাআলা, এই পাহাৰক কথা ক'বলৈ অনুমতি দিয়া। আল্লাহ তাআলা নবী হজৰত ঈসা আলাইহিছ ছালামৰ দুৱা কবুল কৰিলে আৰু লগে লগে পাহাৰে কথা ক'লে, ইয়া ৰুহুল্লাহ, আপুনি কি বিচাৰে? হজৰত ঈসা আলাইহিছ ছালামে ক'লে, তুমি নিজৰ বিষয়ে কোৱা। পাহাৰে ক'লে, মোৰ ৰহস্য, মোৰ মাজত এজন মানুহ আছে। হজৰত ঈসা আলাইহিছ ছালাম আল্লাহ তাআলাৰ ওচৰত দুৱা কৰিলে, ইয়া আল্লাহ তাআলা, মই পাহাৰৰ মাজত থকা মানুহজনক লগ পাব বিচাৰোঁ। আৰু হজৰত ঈসা আলাইহিছ ছালামৰ দুৱা আল্লাহ তাআলা কবুল কৰিলে। আৰু পাহাৰৰ মাজৰ পৰা অতি সুন্দৰ এজন বয়সস্থ মানুহ ওলাল। তেওঁৰ চেহেৰা পূৰ্ণিমাৰ জোনৰ দৰে জিলিকি আছিল। তেওঁ ক'লে, মই হজৰত মুছা কলিমুল্লাহ আলাইহিছ ছালামৰ উম্মত হয়। মই আল্লাহ তাআলাৰ ওচৰত দুৱা কৰিছিলোঁ যে মোক হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ছাল্লামৰ মুবাৰক যুগলৈকে জীয়াই ৰাখে যাতে মই সৰৱৰে কায়নাত সৰকাৰে দুয়ো জাহানৰ সৰ্দাৰ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লামৰ উম্মত হ'ব পাৰোঁ। এই পাহাৰৰ পৰা ওলোৱা মানুহজনে ক'লে, মই এই পাহাৰত 600 বছৰ ধৰি আল্লাহ তাআলাৰ ইবাদত কৰি আছোঁ। এয়া শুনি হজৰত ঈসা আলাইহিছ ছালামে দৰবাৰে ইলাহীত আৰজ কৰিলে, ইয়া আল্লাহ তাআলা, ৰুহে পৃথিৱীত আৰু এওঁতকৈও বেছি ইবাদতগুজাৰ কোনোবা আছেনে? 600 বছৰ ইবাদত কৰোঁতা আৰু কোনোবা ওলাবনে? এওঁতকৈও বেছি ইবাদত কৰা কোনোবা হ'ব পাৰিবনে? আল্লাহ তাআলাৰ পৰা ইৰশ্বাদ হ'ল, হয়, হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লামৰ উম্মতৰ মাজত যোনে ৰজব মাহৰ এটা ৰোজা ৰাখিব, তেওঁ এওঁতকৈও বেছি ইবাদতগুজাৰ হ'ব পাৰিব। ৰজব মাহৰ প্ৰথম দিনাৰ ৰোজাৰ সৱাব 1 বছৰৰ সমান হয়। 1 বছৰ একেৰাহে ৰোজা ৰাখিলে যি সৱাব হয়, ৰজব মাহৰ প্ৰথম দিনাৰ ৰোজাৰ সৱাব সিমান হয়। অৰ্থ, ৰোজা ৰখা ব্যক্তিজনৰ আমলনামাত 1 বছৰৰ সৱাব লিখা হয়। এইটো পবিত্ৰ মাহ। ৰজব মাহৰ প্ৰথম তাৰিখ হজৰত নূহ আলাইহিছ ছালাম নাৱত আৰোহণ কৰিছিল আৰু তেওঁ সফল হৈছিল। এই পবিত্ৰ মাহত আল্লাহ তাআলাই আমাক 5 ওয়াক্তৰ নামাজ দিছিল আৰু এই পবিত্ৰ মাহতে আমাৰ ওপৰত জাকাত ফৰজ হৈছিল। আৰু এই মাহৰ 27 তাৰিখ আমাৰ দুয়ো জাহানৰ সৰ্দাৰ প্ৰিয় নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লাম আল্লাহৰ হুকুমত মেৰাজত ভ্ৰমণ কৰিছিল। হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লাম যেতিয়া ৰজব মাহৰ চাঁদ দেখা পাইছিল, তেওঁ তেতিয়া নিজৰ পবিত্ৰ হাত উঠাই এই দুৱা পঢ়িছিল, আল্লাহুম্মা বাৰিক লানা ফি ৰজবা ৱা শাবানা ৱা বাৰিক লানা ইলা শাহৰি ৰমাজান। এই মাহত যোনে ৰোজা ৰাখিব, আল্লাহ তাআলা তেওঁক হিফাজত কৰিব। প্ৰথম তেওঁৰ গুনাহ মাফ কৰি দিব। বেহেশতত এখন নদী আছে যাৰ নাম ৰজ্জব। কিয়ামতৰ দিনা সেই নদীৰ পানী পান কৰাব আৰু তেওঁৰ গুনাহ মাফ কৰি দিব। আৰু তেওঁক গুনাহৰ পৰা বাচি থাকিবলৈ তৌফিক দিব। হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লামে কৈছিল, ৰজব মাহ হ'ল আল্লাহ তাআলাৰ মাহ, শাবান মাহ হ'ল মোৰ মাহ আৰু ৰমজান হ'ল মোৰ উম্মতৰ মাহ।
সঁচাই আমি বহুত ভাগ্যৱান যে আমি হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ উম্মত হয়। আল্লাহ তাআলা আমাক বহুতো সোণালী সুযোগ দিছে। সফলতা আমাৰ বাট চাই আছে। আহক ইবাদত কৰি আল্লাহৰ দুৱাৰ টুকুৰিয়াই সফলতাক আদৰি লওক। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন উদ্দেশ্যেৰে নতুন ভিডিঅ'ৰ সৈতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।